बिटिआरनि गेलेमु बिफाना हादोरारि थाखोनि जोलुर बादायलायनाय बानजायगोन। डिमाकुसियाव दिनै बानजाय आफाद दाफुंबाय। फैगौ 17 जुलाइआव सानसेनि हाबाफारिजों गोजौ थाखोनि जोलुर गेलेनाय बानजायगोन बिटिआर सोरखारनि गेलेमु बिफानआ। आथिखालाव आसामजों लोगोसे बिटिआर ओनसोलावबो दैबानाजों गोबां खहा जाबाय रायजो राजाफोरा। बे थासारिखौ नोजोर होनानै बिटिआर सोरखारनि गेलेमु बिफाना फैगौ 17 जुलाइआव सानसेनि मेहेरगोनां हाबाफारि जोलुर गेलेनाय बानजायदों। बे गेलेनायाव बाहागो लागोन सा-सानजा भारत हादोरनिफ्राय आइएसएलआव गेलेनाय राफोद फुटबल गेलेगिरि हलिचरन नार्जारी, दुर्गा बर' आरो बिनि राय दैदेननाय गेलेगिरिफोरनि मोनसे हानजाजों बिटिआर 11 हानजानि गेजेराव गेलेनाया जागोन। बिटिआर 11आव बिटिआर ओनसोलनिफ्राय रयेल, रेलवे एफसी, आई-लीग बायदि बायदियाव गेलेनाय जोलुर गेलेगिरिफ्रा बाहागो लागोन। दैबानाजों खहा जानांनाय गिबि मन्थ्रि रिलिफ फान्ड आरो बिटिआरनि सीएम रिलिफ फान्डआव मदद खालामनो बे गेलेनायखौ बानजायनाय जादों होनना दिनै खौरां बिजोंनि गेजेरजों रोखायै फोरमाय इएम दावबायसा बर'आ। আগন্তুক জুলাই মাহৰ 17 তাৰিখত বিটিআৰ স্পৰ্টছ ডিপাৰ্টমেণ্টৰ পৰা আমাৰ এটা প্ৰীতি ফুটবল খেল প্ৰতিযোগিতা আমি আয়োজন কৰিব বিচাৰিছোঁ। ইয়াৰ বিষয়ে আজি আমি ইয়াত আলোচনা কৰিলোঁ আৰু সৰুকৈ এটা অৰ্গেনাইজিং আমি কমিটি এটা গঠন কৰি দিয়া হ'ল। আমি নৰ্থ ইষ্টৰ পৰা আইএছএলত যিমানখিনি খেলাৰে তেওঁলোকে খেলে তেখেতসকলৰ এটা টিম থাকিব আৰু আমাৰ বড়োলেণ্ড অঞ্চলৰ পৰা বিভিন্ন কোম্পানী বিভিন্ন ক্লাবত খেলা আমাৰ প্লেয়াৰবিলাক আছে তেখেতসকলক লৈ পেলাই এটা টিম অৰ্থাৎ আমি নৰ্থ ইষ্ট আইএছএল 11 আৰু বড়োলেণ্ড 11 সেই দুটা টিমৰ মাজত আমাৰ ফুটবল আমি প্ৰদৰ্শনীমূলক ফুটবল আমি আয়োজন কৰিব বিচাৰিছোঁ 17 জুলাইত। আৰু সেইটো উদ্দেশ্য হ'ল যেহেতু অসমত বানপানীত বহুতখিনি ৰাইজ ক্ষতিগ্ৰস্ত হৈছে তেখেতসকলক আমি সাহায্য দিয়াৰ নামত আমি ৰাইজৰ পৰা বা আমাৰ যিখিনি ৱেল উইজাৰ্ছ আছে তেখেতসকলৰ পৰা আমি কণ্ট্ৰিবিউশ্যন হিচাপে আমি ল'ব বিচাৰিছোঁ আৰু সেই কণ্ট্ৰিবিউশ্যন আমি তেখেতসকলৰ পৰা ডাইৰেক্ট ল'ব বিচৰা নাই। আমাৰ কণ্ট্ৰিবিউশ্যন দিয়াৰ নামত তেখেতসকলক আমি এটা ভাল খেল দেখাব বিচাৰিছোঁ আৰু যিখিনি আমাৰ খেলত ৰাইজ আহি আমাক কণ্ট্ৰিবিউশ্যন দিব সেইখিনি পোৱা যিখিনি আমাৰ টকা সেই টকাখিনি আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতৰ নামত যিটো ৰিলিফ ফাণ্ড আছে সেই ৰিলিফ ফাণ্ডত আমি দিম আৰু কিছু অংশ আমি আমাৰ বিটিআৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতৰ নামত যিটো ৰিলিফ ফাণ্ড আছে সেই ৰিলিফ ফাণ্ডত আমি দি পেলাই আমাৰ বানপীড়িত ৰাইজক আমি সকাহ অৰ্থাৎ সহায় দিবৰ কাৰণে সেই খেলটো আমি পাতিবৰ কাৰণে যুঁজা চলোৱা হৈছে। আমাৰ ডিমাকুছিত হ'ব, ডিমাকুছি মিনি ষ্টেডিয়াম ওদালগুৰি জিলাৰ 17 জুলাইত সেইটো এদিনীয়া আমি অনুষ্ঠিত কৰিব বিচাৰিছোঁ আৰু আমি সকলো খেল প্ৰেমিক আৰু ৰাইজক আমি আহ্বান জনাব বিচাৰিছোঁ যিহেতু আমি বানপীড়িত ৰাইজক সহায় কৰিবৰ কাৰণে আমাৰ বিভিন্নজনে বিভিন্ন পন্থা লৈছে, আমিও এটা পন্থা লৈছোঁ যাতে এই পন্থাত যাতে চবে আমাক সহায় আৰু সহযোগিতা কৰে মই সেইটো এই মিডিয়াৰ যোগেদি মই আহ্বান জনাইছোঁ। আমাৰ বিশেষকৈ হলিচৰণ নাৰ্জাৰী তেখেতে আছে আৰু আমাৰ আগৰ যিটো খেলাৰী আইএছএল খেলাৰী দুৰ্গা বড়ো আৰু বিনীত ৰয় তেখেতসকলে এটা টিমটো বনাব তেখেতসকলক মানে ইয়াত বিশেষকৈ আকৰ্ষণীয় তেখেতসকলে ইয়াত অংশগ্ৰহণ কৰিব আৰু আমাৰ বড়োলেণ্ড অঞ্চলৰ পৰা বিভিন্ন প্ৰতিভাৱান খেলাৰী আছে যিবিলাকে অইলত খেলে বা ৰেলৱেত খেলে তেখেতসকলেও সময় দিব আৰু তেখেতসকলেও বড়োলেণ্ড 11 হৈ পেলাই এই খেলত অংশগ্ৰহণ কৰিব।